Welcome back to my YouTube channel. Keger lagi gitu guys, keger. আজি সানডে বুলি অলপ ওলাই আহিলোঁ ঠাইলৈ যাব ওলাই আহিছোঁ আৰু এতিয়া ক'ত যাই পাম গম নাপাওঁ চাই যাই থাকক আপোনালোকে চৰ্দি লাগি আছে সেইকাৰণে খেগেৰ লাগি গৈছে আহি পালোঁ গাড়ী উঠোঁ ইয়াতে এই আমি ইয়াতে আছোঁ ৰখিলা ऐसा पहाड़ ऐसा पहाड़ पहाड़ ऐसा पहाड़ पहाड़ सा पहाड़ 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 ঠিক তেনেকৈ আহি আহি আমি ফাইনেল লোকেশ্যনত আহি পালোঁ আহি কিনে এতিয়া চবে কামত লাগি গৈছোঁ ময়ো লাগি গৈছোঁ একদম বাৰে কামত লাগি গৈছোঁ আৰু চবে নিজৰ নিজৰ কামত লাগি গৈছে এতিয়া কাম কৰাহে কথা আৰু আজি কিহৰ কাৰণে আমি ইয়াতে সেনেকুৱা কৰি আছোঁ আপোনালোকে গম পাই যাই থাকিব খালি ভিডিঅ'টো চাই যাই থাকক এয়া চবে আলোচনা কৰি আছে কেনেকৈ কি কৰিম ক'ত কৰিম সেনেকৈ আলোচনা কৰি আছে চাই যাই থাকক সেনেকৈ যোগাৰখিনিটো দি আহিলোঁ বনোৱা মানুহবিলাক বনাই থাকোঁ এতিয়া আমি মন্দিৰলৈ সোমাবৰ কাৰণে আহিছোঁ কাষতে যিহেতু দুৰ্গেশ্বৰী মন্দিৰ আছে আৰু আজি যি কাম হাতত লৈছে সেইটো যেন ভালে ভালে হৈ যাওক আৰু চবৰে ভাল হওক সেইটোৱে কামনা কৰি কিনে মন্দিৰলৈ সেৱা জনালোঁ তাৰপিছত আমি আকৌ নেক্সট ষ্টেপটো ল'লোঁ এতিয়া ইয়াৰ পৰা আপোনালোকে গম পাই যায় আমি আজি ইয়াতে কিয় আহিছোঁ কি কৰি আছোঁ আপোনালোকে গম পাই যাব চাই থাকক ভিডিঅ' কাছত মোবাইলটো থৈ দিয়ে কবা আৰু মই ওপৰৰ পৰা কৰো দিও ওপৰৰ পৰা যাই খেলে এই ওপৰত যাই লও দে হা বুজি যাও ড্ৰ চাই আছো আমি হেপি বাৰ্থডে কৰতে ছাগলী এটা ধনিয়া সনিয়া সুবাই থৈ গল আলু চাল খালে আমি নাহো দা নি টেসলে এই তো নংসিদা এ হনয়া অলা মই এফালে বসবে গড হবা লাগব এ মাধৱ জুইটো কমে দিবে না নামিয়া ৰ এনেকে নহয় ৰ ডায়লগটো দি অলপ ডায়লগ দিব লাগিব ভাখন এলা ইফালে যাও মই ভাখন দি আজি খবৰ আমি আজি সবে মিলিত হৈছো জেনাছৰ প্ৰডাকচনৰ ফেমিলিটো আমাৰ ধনচিতা সকলৰ মৰমৰ বিদায় নহয় ঠিক লগ পাই থাকিম জাষ্ট এটা আমি তেওঁক কেক কাটিম তাৰে লগতে সম্বৰ্ধনা জনাম তো তেখেতে আগবঢ়াব লাগে কাটিব লাগে দে চাপে দে আকৌ পুনৰ লগ পোৱাৰ পাছত প্ৰতিশ্ৰুতি দে নেকি বেলেগ এখন মঞ্চ বেলেগ হিচাপত কৰ্মজীৱন মানে বিৰতি নেকি আগত খালি শব্দ হৈছে বুলি কৈ আহিছে সময় হৈছে এইকেইডাল দি আমাৰ পাৱাৰ এবাৰ নিজে
আকৌ চলি গেল এইটোৱে এয়া জ্বলে চবে কৈ থাকিলে পেট ভৰি যাব सबतके पुराना नेকি বৰ্তমান सबसे पुराना লাগবো তো আমগো কিয় নালগে খুলিব নাপা আৰু 3 বাৰ মান খালা বাকি এতিয়া আৰু কিছুমান নিয়ম আছে পৰ্ব আছে আমাৰ পঞ্জিতাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মাইনু দাস আৰু আছাই যিটো গামোচাখন দিয়া লগটো খুলিলা গাড়ীখনত খোলা আছে না ৰবা যাবাৰ নাই নিয়মত পৰি গেল আকৌ অলপমান প্ৰব্লেম হ'বই উৎপাৰ নাই উঠলি ভালকে উৎপাৰ হ'বা হাত দেখছই না এনেকে কপি এনে উঠাই বিহু নাচবা নেকি না এখন ফুলাম গামোচাৰে মানে দিব আৰু আশা আৰু মাইনু দাস দিও দিব লগ হয় কৰিবি দেই দিবলৈ এটা সকলোৰে ফালৰ পৰা সেইটো আমি আনি হাতেদি লাৰি চাওঁ লক্ষী ঋতুপৰ্ণা অনিতা দি দিয়া ছোৱালীখিনি থেংক ইউ কলি ভৰবা লাগিব নাই আৰু দেখাত দেখি ইফালে দি আহা তুমি ক'ত যোৱা তুমি ডাঙৰ না কৰিব ভিডিঅ' হৈ থাকো ফটো মাৰি মই গৈ গ'লো লাষ্টত বন্ধকৰ গানটো নালগে দে ঠিক তেনেকৈ আমি চব ভাত পানী মোটামুটি ৰেডি হ'ল তাৰপিছত খাই লৈ আমি একদম লাষ্টত চবে এনেকৈ কথা পাতিলোঁ কাৰণ আকৌ বা আমি কেতিয়া লগ পাম কাৰণ চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিব সেইকাৰণে আকৌ বা কেতিয়া লগ পাম এনেকৈ বহুত কথা আলোচনা কৰিলোঁ সঞ্জিত দা এনেকুৱা এজন ব্যক্তি আছিল য'ত নেকি তেওঁ কামৰ লৈ হওক বা মানুহক বুজাই হওক কেতিয়াও ভাগৰুৱা হোৱা নাছিল আৰু আমিও তেওঁৰ পৰা মানে বহুত সাহস পাইছিলোঁ তেওঁক দেখি আমাৰ মনত কেতিয়াও ভাগৰুৱা অনুভৱ হোৱা নাছিল আৰু তেওঁৰ পৰা কামক লৈতো বহুতখিনি জ্ঞানটো পালোঁ তাৰপিছতো প্ৰফেশ্যনেল লাইফ আৰু পাৰ্চনেল লাইফ কেনেকৈ হ'ব লাগে কেনেকৈ কৰিব লাগে সেইবোৰ জ্ঞানখিনি তেওঁৰ পৰা বহুত পালোঁ আৰু মই নিজকে খুব ভাগ্যৱান বুলি ভাবোঁ তেওঁৰ লগত কাম কৰিব পাই কিনে আকৌ যদি ভগৱানে কেতিয়াবা মিলে তেওঁৰ লগত কাম কৰিব হয়তো মই নিশ্চয় কৰিম আৰু তেওঁক কি বুলি ধন্যবাদ দিম মই হয়তো মুখেৰে প্ৰকাশ
কৰিব নোৱাৰিম চ' ধন্যবাদ ৰঞ্জিত দা আমাক ইমানখিনি সহায় কৰাৰ কাৰণে বা আমাক ইমানখিনি বুজোৱাৰ কাৰণে আৰু যদি কেতিয়াবা কিবা ভুল কৰিছিল বা বেয়াকৈ কোৱা গৈছিল নিজৰ ভণ্টি বুলি ভাবি কিনে ক্ষমা কৰি দিয়ক আৰু এণ্ড থেংক ইউ ছ' মাছ মাই ভিউৱাৰ্ছ এইটো ভিডিঅ'টো মই মেমৰি হিচাপত ৰাখিলোঁ চ' আপোনালোকে চোৱাৰ কাৰণে ধন্যবাদ